এটা সময়ত মোৰ কেনেকুৱা দিন গৈছে আপোনালোকে গম পায় নে? যেতিয়া মই ফিল্ডত দৌৰি আছিলো দিনৰ 11টা বজাত বা গধূলি 4টা বজাত বা 5টা বজাত, যেতিয়া মই এই টাইমখিনিত দৌৰিছো, ৰাতিপুৱাতো ইমান মানুহ দেখি নাপায় ন, প্ৰেক্টিচ কৰি আছো, প্ৰেক্টিচৰ ল'ৰাকেইটাহে দেখি পায়। কিন্তু যেতিয়া দিনৰ 11টাত আৰু গধূলি টাইমত প্ৰেক্টিচ কৰা হয়, আমাৰ বজাৰৰ লগত গ্ৰাউণ্ডখন বজাৰৰ লগতে লাগি আছে আৰু সন্মুখতে হাই স্কুল। তেনেকে ৰানিং কৰো আৰু ৰাস্তা দি বজাৰ কৰা মানুহ যায়, চিনাকি মানুহে যায়, কি কৈ যায় জানা, ইমান কিয় কষ্ট কৰা, মই এপইণ্টমেণ্ট দিম নহয়, এনেকে এদিন কথা কৈছিল মোক। এই কথাটো কিয় কৈছিল জানে? যাতে মই ডিমটিভেট হৈ ৰানিং কৰা বাদ দিম। মোৰ চাকৰি নহয় বুলি ইহঁতে মানে ইনডাইৰেক্টলি কৈছে, ডাইৰেক্ট কবলৈ সাহস নাই, ইনডাইৰেক্টলি কৈছে মই চাকৰি দিম বুলি কৈছে। তেতিয়াও মই ডিমটিভেট হোৱা নাছিলো, তেতিয়াও মই মন মাৰি বহি থকা নাছিলো, প্ৰেক্টিচ এৰি দিয়া নাছিলো যে মই নোৱাৰো বুলি। এটাই টাৰ্গেট আছিল, মোৰ যিমান দিন বয়স আছে, যিমান দিন মোৰ চাৰ্টিফিকেটৰ ভেলিডিটি আছে, সিমান দিন মই যুঁজি থাকিম। কিয় নোৱাৰিম? মানুহে পাৰে, ময়ো পাৰিম এদিন হলেও। কিজানি দুদিন পিছত মোৰ নচিবত লিখি থৈছে, কপালখনত দুদিন পিছত লিখি থৈছে। তাৰ আগতে যদি মই বাদ দিও, হাৰ মানো, তেতিয়াহ'লে 2 দিনটো পিছত পালোৱে হয়, কিন্তু 2 দিন আগত মই এৰি দিলো, তো তেতিয়া নাপাম নহয়। তো তাৰ কাৰণে লাগি আছিলো, চেষ্টা কৰিছিলো, আজি পাইছো। তো এইটো কথাটো এটা কাৰণতে কলো, আপোনালোকে এৰি নিদিব, আপোনালোকে প্ৰেক্টিচ কৰক, চেষ্টা কৰক, এদিন নহয় এদিন তাৰে ফল পাব। কষ্টৰ ফল সদায় মিঠা। চেষ্টা কৰিছো, আজিৰ ডেটত 3টা এপইণ্টমেণ্ট আহিছে। আজিৰ ডেটত কষ্ট নকৰিলে পাৰিলো হয়। ওপৰ वाला जब देता है सब पर फाड़ के देता है।